তো হেল্ল' বন্ধু বান্ধৱীসকল কেনে আছে আশা কৰি সকলোৱে ভালে আছে। আজি আৰু এটা ভাল খবৰ লৈ আপোনালোকৰ মাজত আহিছোঁ। আজিৰ খবৰটো হ'ল অসমৰ জল কল্যাণ বিভাগত চাকৰি আছে 2021 বাবে গুড নিউজ। সকলোৱে কৰিব পাৰিব এইটো চাকৰিত আবেদন, 8 কৰিব পাৰিব এইটো চাকৰিৰ বাবে আবেদন। ভিজিট কৰিব www.worldjobweb.in ভিজিট কৰি আপোনালোকে অনলাইনৰ দ্বাৰা এইটো চাকৰিত এপ্লাই কৰিব পাৰিব। তো আমি আপোনালোকক এইটো ভিডিঅ'ত অলপ থুলমূলকৈ কিবাকিবি বুজাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আৰু শেষত ভিডিঅ'টোত এটা লাইক কৰি চেনেলটোত ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' দেখাৰ কাৰণে আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কিন্তু। তো চলো বলক আমি ভিডিঅ'টো অলপ চাই লওঁ। সকল আজিৰ পষ্টটোৰ নাম হ'ল ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আছাম ৰিকুৱাৰমেণ্ট 2021 এপ্লাই ফৰ, মানে ইয়াৰ বাবে আপোনালোকৰ দুটাকৈ পষ্ট মুকলি হৈছে। তো আপোনালোকে এইটো দুটা পষ্টৰ কাৰণে আপোনালোকে অনলাইনৰ দ্বাৰা এতিয়া এপ্লাই কৰিব পাৰিব। তো আপোনালোকে এইখিনি গোটেইখিনি বিচাৰিলে পঢ়ি চাব পাৰে। আমি আপোনাক ইমান পঢ়ি শুনাবলৈ হ'লে বহুত ভিডিঅ'টো ডাঙৰ হৈ যাব। তো ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন বক্সত এইটো পষ্টৰ লিংক, মানে এইটো ৱেবছাইটৰ লিংক ডাইৰেক্ট দিয়া আছে। আপোনালোকে গৈ পিনে ভালকৈ পঢ়ি চাব আৰু সকলোখিনি তথ্য ভালকৈ পঢ়ি চাব। নহ'লে আৰু এপ্লাই কৰাৰ আগত এডভাৰটাইজমেণ্টটো ভালকৈ অলপ পঢ়ি চাব, নহ'লে আপোনালোকৰে পিছত অলপ অসুবিধা হ'ব পাৰে। তো আপোনালোকক কেইটা পষ্ট আছে ইয়াৰ বিষয়ে অলপ কম। এইটো পষ্টত সকলোখিনি দিয়া আছে। তো আমি ইমান বুজোৱা নাই এইটো পষ্টত, ভিডিঅ'টো বেছি ডাঙৰ হৈ যায়, সেইকাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন আদিৰ বিষয়ে এইটো পষ্টত আপোনালোকে পাই থাকিব। আৰু ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন বক্সত ডাইৰেক্ট এপ্লাই লিংক থাকিব, তাতে গৈ আপোনালোকে এপ্লাই কৰিব। আৰু তাৰ আগত আপোনালোকে কি কৰিব, পষ্টটোৰ লাষ্টত একেবাৰে লাষ্টৰ পিনে আপোনালোকক এটা এডভাৰটাইজমেণ্টৰ লিংক দিয়া আছে, তাতে গৈ এডভাৰটাইজমেণ্টটো ভালকৈ পঢ়ি চাব। ইয়াৰ পিছতহে আপোনালোকে অনলাইনৰ দ্বাৰা আবেদন কৰিব পাৰিব। তো ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে চেনেলটো এটা ছাবস্ক্ৰাইব কৰি ৰাখিব। চেনেলটো ছাবস্ক্ৰাইবটো এটাই কৰিব পৰা যায় না। তো ইয়াৰ পিছত ভিডিঅ'টো এটা লাইক কৰিব।